কেঁচুৱা দোলাব পাৰে, এখন হাতেদি গোটেই বিশ্বকো দোলাব পাৰে। কাৰণ ইংৰাজীতে অহা কথা আছে, দি hand that moves the cradle can move the world. গতিকে নাৰী অসীম শক্তিৰ আধাৰ। অতীজৰে পৰা নাৰীক অতি সন্মান দি অহা হৈছে। নাৰীৰ নামত ধৰি লওক আগতে দেৱ দেৱী পূজা হয় ভাৰতবৰ্ষতে, নাৰীৰ নামত সেইখন দেশত আজি নাৰীৰ সবলীকৰণক প্ৰশ্ন নুঠে, কিন্তু নাৰীৰ বিভিন্ন প্ৰকাৰৰ আছে। আজি ভগৱানে সকলোৰে সবলীকৰণ, সকলোৰে শক্তি আছে। নাৰীৰ অসীম শক্তি আধাৰ এনেকৈ কৈছোঁ, যেনেকৈ কস্তুৰী বিজ্ঞই নিজৰ গুণটো বিচাৰি পেলাই চাৰিওফালে বিচাৰি ফুৰে, তেনেকৈ নাৰীও যে ইমান অসীম শক্তি আধাৰ সেইটো নিজেও গম নাপায়। আজি মই বিশেষকৈ এটা কথা ক'ব গৈছোঁ, বৰ্তমান যিখিনি আজিকালি ভ্ৰষ্টাচাৰ, অন্যায়, অধৰ্ম যিবিলাক দেখা গৈছে, সেইটো কিছুমান নিগেটিভ থটৰ কাৰণে হৈছে। কৰে, পাব্লিছ কৰে, ধৰি লওক টেলিকাষ্ট কৰে, যিবিলাক দৃশ্য চালে দেখিলে মনবিলাক একদম নিগেটিভ ভৰপূৰ হৈ যায়, লাজ লাগে, এনেকুৱা হৈ যায়। আৰু সেইবিলাক যে অনবৰতে নিগেটিভটো মানে দৃশ্যবিলাক যে পৰিৱেশন কৰি থাকে, সেই শব্দটো ক'বই মোৰ লাজ লাগিছে। সেই যেতিয়া শব্দবিলাক পোৱা যায়, কিছুমান শব্দ পোৱা যায়, কোৱাৰ লগে লগে এনেকুৱা সেই চিত্ৰটো চকুৰ আগত ভাহি উঠে, সেই মানে শব্দৰ লগে লগে কোৱাৰ লগে লগে ভাহি উঠে। আৰু এইবিলাক আমি কৈছোঁ যে নাৰীয়ে কৰিব লগা নোৱাৰা কাম পৃথিৱীত একোৱেই নাই। গতিকে তেখেতসকলে এই মিডিয়াৰ যোগেদি কিছুমান যে সুস্থ পৰিৱেশ, সুন্দৰ দৃশ্য যদি পৰিৱেশন কৰে, আমাৰ নাৰী নিৰ্যাতন যিবিলাক হৈ আছে সমাজত, সেইবিলাক বহুতখিনিয়ে কমি যাব। কাৰণ সেইবিলাক পোৱাৰ লগে লগে, পেপাৰবিলাক পোৱাৰ লগে লগে, দৃশ্যবিলাক টিভি দেখুৱাৰ লগে লগে আমাৰ আমি লাজ পাওঁ। নাৰীসকলে সেইবিলাক দৃশ্য দেখি নাৰীয়ে লাজ পাওঁ, আমি নাৰীক অপমান কৰা যেন লাগে। সেইকাৰণে মই মহিলা সাংবাদিকসকলক কৈছোঁ, অসম তথা ভাৰতবৰ্ষৰ জনতাৰ জ্ঞান চক্ষুদান কৰিছে। অসম তথা দেশৰ আৰ্থ-সামাজিক লগতে বৌদ্ধিক পোহৰ বিলাই সমাজখনক উন্নতিৰ দিশে গতি কৰোৱাত অৰিহণা যোগোৱা